নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰে জপলব আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে গম পাইছে যে যিসমূহ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 25792টা পদৰ গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সাম হৈ গৈছে তেওঁলোকৰ কিছু পৰীক্ষাৰ্থীৰ এনসাৰ কি কেনসেল হোৱাৰ সম্ভাৱনা অতিকৈ বেছি হৈ পৰিছে আপোনালোকে ভিডিঅটো অকনো স্কিপ নকৰিব হেকলৈকে চাই যাওক বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টখন ওলাইছিল এই 25000 পদৰ তেতিয়া তাত উল্লেখ কৰিছে যে যিসমূহ গ্ৰেড 4 পদ আছিল তেওঁলোকৰ দুটা কিস্তিত ভাগ কৰি দিয়া হৈছিল এটা 8 পাছ কৰা সকলৰ বাবে আৰু এটা মেট্ৰিক পাছ কৰা সকলৰ বাবে আৰু এই 8 পাছ কৰা আৰু মেট্ৰিক পাছ কৰাৰ পদসমূহৰ বহু সংখ্যক লোকেই হাই সেকেন্ডাৰী পাছ আৰু গ্ৰেজুৱেচন পাছ কৰিও এই পদসমূহৰ এক্সাম দিছিল যিসমূহে হাই সেকেন্ডাৰী পাছ আৰু গ্ৰেজুৱেচন পাছ কৰি এই পদসমূহৰ এক্সামত পাছ কৰে তেওঁলোকৰ বাবে অতি বেয়া খবৰ হয় তেওঁলোকে পাছ কৰিও চাকৰি নাপাবও পাৰে কাৰণ যেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব তেওঁলোকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট চাই নিশ্চয় গম পাব যদিহে আপোনালোকে এক্সচেঞ্জ সাৰ্টিফিকেটখন আপলোড কৰোতে নিজৰ কোৱালিফিকেশন হাই কোৱালিফিকেশন যদি ভৰোৱা নাছিল তেতিয়াহলে তেওঁলোকৰ বাবে এটা ভাল খবৰ হ'ব পাৰে কাৰণ তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশনত কোনো ধৰণৰ হাই সেকেন্ডাৰী পাছ আৰু গ্ৰেজুৱেচন পাছ বুলি কব নোৱাৰিব নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে বহু সংখ্যক লোকে হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন পাছ কৰিও এই পদসমূহত এপ্লাই কৰিছিল মুঠ আপোনালোকৰ 8 পাছৰ বাবে 9000 পদ আছিল আৰু মেট্ৰিক পাছ সকলৰ বাবে 4300 টাকৈ পদ আছিল বহু সংখ্যক লোকে গ্ৰেজুৱেচন আৰু হাই সেকেন্ডাৰী পাছ কৰা সকলেও এই পদসমূহত এক্সাম দিছিল যেতিয়া পদসমূহ মুকলি হৈছিল তেতিয়া এডভাৰটাইজমেণ্টখনত নিশ্চয় উল্লেখ কৰিছিল যে যিসমূহ পদ আছে গ্ৰেড 4 ৰ সেই পদসমূহ হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন পাছ সকলে দিব নোৱাৰিব বুলিও তাত উল্লেখ কৰিছিল আৰু উল্লেখ কৰাৰ পিছতো তেওঁলোকে এপ্লাই কৰি এই পদসমূহত এক্সাম দিছিল আৰু এক্সামত যদি পাছ কৰে তেতিয়া এই পদসমূহৰ বাবে আপোনালোকে অতি দুখিত হৈ পৰিব যদি পাছ কৰি চাকৰি নাপায় নিশ্চয় বন্ধুসকল বুজি পাইছে এইটো আছিল এটা সৰু ভিডিঅ যদি ভিডিঅ চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকেও বুজি পায় আৰু এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ পাওক এই জপলব আছাম চেনেলটোৰ পৰা ধন্যবাদ জয় অসম